নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। অংগনবাদী কেন্দ্ৰত একেটা দিন পোষণ কাৰ্ডত গৰ্ভৱতী মাতৃ, প্ৰসূতি মাতৃ আৰু 0 to 6 ইয়াৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকৰ আধাৰ ভেৰিফিকেশ্যনৰ কাম চলি আছে আৰু এতিয়া আধাৰ কাৰ্ড ইয়াত বনাই থকা হৈছে। ইয়াত যাৰ নাই গৰ্ভৱতী আৰু প্ৰসূতি মাতৃ তেওঁলোকৰো বনাই দিয়া হৈছে বিনামূলীয়াকৈ। আৰু 0 to 6 ইয়াৰ্ছৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকক বিনামূলীয়াকৈ আমাৰ অফিচৰ ফালৰ পৰা বিনামূলীয়াকৈ ইয়াতে মানুহ পঠাইছে আধাৰ কাৰ্ড বনাবলৈ। আৰু সেইখিনিৰ কাম এতিয়া আছোঁ আমাৰ এই অংগনবাদী কেন্দ্ৰটোৰ ওচৰতে এই থকা ঘৰটোতে আমাৰ আধাৰ কাৰ্ডৰ কাম চলি আছে। আৰু এতিয়া আহিছিল মানুহখিনি গ'ল, অলপ আছে এতিয়া। আৰু এইফালে অলপ সময়ো দেৰি হ'ল, আগৰ পৰা আহি আছিল, বনাই হৈ গুচি গ'ল কিছুমান। আৰু এতিয়া 2 এজন আহি আছে, বনাই আছে। জিৰ' টু 6 ইয়াৰ্ছ যিখিনি ল'ৰা ছোৱালী ইয়াত জুখিও থকা হৈছে ওজন আৰু উচ্চতা। আধাৰ চিডিং সম্পৰ্কত আমাৰ এটি বিশেষ প্ৰব্লেম হৈছে। সেইটো হ'ল যাৰ মাক দেউতাকৰ আধাৰ কাৰ্ড নাই তেওঁলোকৰ আধাৰ কাৰ্ড ঘৰৰ গাৰ্জেন ককা আইতাকৰো ভৰাব দিছিলে। আৰু সেই আধাৰ নাম্বাৰ দিয়াৰ পিছতো মোৰ এটি বেনিফিচাৰীৰ 3 পৰা 6 বছৰৰ ল'ৰা এটিৰ আধাৰ ভেৰিফাই হোৱা নাই। আৰু এনেকুৱা প্ৰব্লেমৰ কাৰণে আমাৰ কামবিলাক ৰৈ আছে। যোৱাকালি মুখ্যমন্ত্ৰীৰ বৃক্ষৰোপণ কাৰ্যসূচীত আমাৰ অফিচৰ পৰা ICDS অফিচৰ ফালৰ পৰা ছুপাৰভাইজাৰ বাইদেউ আৰু SA ছাৰ আহি আমাৰ ইয়াত অংগনবাদী কেন্দ্ৰত বৃক্ষৰোপণ কৰিলে। আৰু তাৰে ভিডিঅ' বেছি কৰা নহ'ল, ফটো অলপ শ্বেয়াৰ কৰিছোঁ। আমাৰ বনগাঁও প্ৰকল্পৰ পৰা SA ৰামবিলাস কলিতা ছাৰ আৰু ছুপাৰভাইজাৰ বিনীতা দেৱী বাইদেউ আমাৰ বৃক্ষৰোপণ কাৰ্যসূচী পালন কৰে। আৰু বৃক্ষৰোপণ কাৰ্যসূচীৰ পিছতে বাইদেউ আৰু ছাৰে যিবিলাক মানুহে আধাৰ কাৰ্ড বনাবলৈ আহিছে সেই আধাৰ কাৰ্ড বনোৱা প্ৰক্ৰিয়াটিৰো কিছু বুজ লয়। মোৰ কেন্দ্ৰৰ কিশোৰী ছোৱালীখিনিৰ আধাৰ ভেৰিফাই হৈ গৈছে, কোনো বনাবলৈ বাকী থকা নাই। বিনামূলীয়াকৈ আধাৰ কাৰ্ডখিনি বনাই দিয়াৰ বাবে সকলো মানুহে উপকৃত হৈছে। ইয়াৰ প্ৰায় মানুহখিনি দুখীয়াও আছে আৰু তেওঁলোকে খুবেই ভাল পাইছে, পইচা খৰচ কৰিবলগীয়া হোৱা নাই বাবে। আপোনালোকে ভিডিঅ'টি চাই কেনে পালে জনাব। আপোনালোকে যদি এতিয়াও মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আগলৈ এনেধৰণৰ ভিডিঅ'বোৰ পাবৰ বাবে। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ জনাই ইমানতে সামৰণি মাৰিলোঁ।